শিংজু এবাৰ চাই লওক গাইজ, বঢ়িয়া শিং হৈ আছে। দমল পিটনিত 10,000 টকা খোৱা এখন পাইছোঁ। প্ৰথম পাই চাহৰ চাইকেল 4-5 মান পালোঁ। হাই এভৰিৱান, আৰু লগৰ আন এটা মহাবিদ্যালয়লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ মৰা কলঙৰ ফালে, আৰু মৰা কলঙত এটা খুব ধুনীয়া এটা মহ আছে, মোৰ পিছৰ পিনে দেখা পাইছে, আৰু মালিকৰ নাম সন্ধ বৰদলৈ। আৰু ইতিমধ্যে খবৰ পাই আহি গ'লোঁ। বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। চাই লওক মহটো এবাৰ ভালদৰে। আৰু গাইজ দেখা পাইছে এতিয়া আমাৰ লগত এয়া মহৰ মালিক আছে। খুৰা, আপোনাৰ নামটো ক'বচোন। সন্ধ বৰদলৈ। আৰু আপুনি মহটো কেতিয়া কিনি আনিছিলে? মোৰতো এনেও নেতা টাউনতে আনিছোঁ মই। কেইবছৰমান হ'ল? আহা এতিয়া ধৰক 5 বছৰমান হৈছে। যোৱা বছৰ দাঁতি উঠিছে। যোৱা বছৰ তাই 4টাৰ পৰা যুঁজিছে আৰু 4টাৰ পৰা যুঁজাই এতিয়া মানে ধৰক যোৱা বছৰ তাইকে এতিয়া মানে ধৰক মৰা কলং পালোঁ। 3 বছৰ যুঁজাইছে মৰা কলঙত, 3 বছৰ পাইছোঁ চাইকেল। খোৱা এখন এনেও আছে ঘৰতে, কাকত দিয়া নাই মই, লাগে গাঁৱত খোৱা এখন, সেইটো কাৰণে মই ৰাখিছোঁ মোৰ। তাৰপিছত মূৰটো এতিয়া মই বেচিবৰ কাৰণে আহি আছে, এতিয়া মূৰটো বেচিব নোৱাৰোঁ। মৰমত নাতি এটা আছে, নাতিটো মানে ধৰক দেখা পালে একদম মানে মাটিত ধৰি যা কৰি থাকে, সি মানে বহাতে শুই দিয়ে। সেইটোৱে মানে এইবছৰ তাকে আকৌ এটা দমল বেটিন নিব লাগিব। এইবছৰ 2025 ক'ত যুঁজাব? প্ৰথম দমল বেটিনিত 3 তাৰিখে। তাৰপিছত পুলিচ এজন আহিছে মানে ধৰক ভালুকমাৰি নিবৰ কাৰণে। এতিয়া ভালুকমাৰি তেতিয়া যাওঁ কেনেকুৱা তাৰ ঠিক নাই। ভালুকমাৰি নহ'লে আকৌ মানে 3 তাৰিখে যাব নোৱাৰিম। দমল বেটিনিত মানে ধৰক এইটো মোৰ নিনিলে মানে খুব বেয়া পায়। প্ৰত্যেক বছৰে মানে ফাৰ্ষ্ট ডে হয় তাৰপৰা। সেইটো কাৰণে তাত নিনিলে মানে মোৰতো ৰাইজে মানে খুব বেয়া হ'ব। সেইটো কাৰণে মানে তাত নিবই লাগিব। খগেন বৰদলৈ আছে, খগেন বৰদলৈ মানে নিজে জোৰ চাই মানে হেৰি কৰি দিয়ে। সি মানে জ্বৰ নাপালে মানে সি মানে জোৰ বস্তি কৰি মানে গৃহস্থক মানে হেৰি কৰিব, মোৰ মানে চুজায় মোৰটো। চুজ ভাল যে মোৰটো, সেইটো কাৰণে মানে খগেন বৰদলৈ খুব ভাল পায়। আৰু দমল বেটিনি মানে এবাৰ লৈ গ'লে মানে চবেই জানে মানে মৰা কলঙৰ মূৰটো আহিছে বুলি। জ্বৰ নোপোৱালে কিন্তু মানে মোৰটো মানে ইমান ডাঙৰ মূৰে নহওক যুঁজাব দিবই। সেইটো কাৰণে মানে যুঁজাওঁ, ৰাইজেও খুব চাই ভাল পায়। ঠিক আছে বাৰু, আপোনালৈ ধন্যবাদ থাকিল। আকৌ যুঁজত আপোনাক লগ পাম। হয়, বিহুত লগ পাবই আৰু। হয়। আৰু গাইজ দেখা পাইছে মহটো খুব এটা ঠাণ্ডা মহ, চাই লওক ভালদৰে এবাৰ। মাইকী মানুহে ঘাঁহ দিয়ে, দি কৰি বহাতে থৈ দিয়ে। আৰু গাইজ আজি ভিডিঅ'টো এইটোৱে আছিলে, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নাপাহৰিব। আৰু যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। লগ পাইছোঁ আন এটা ধুনীয়া ভিডিঅ' সৈতে। চাই থাকিব RB ব্লগছ।